Hello guys, welcome to my channel. আৰু আজি আমি আমাৰ এংগেজমেণ্টৰ ৰিং কিনিব যাম মই আৰু মোৰ হ'বলগীয়া ফিয়ান্সে। আমি আহিলোঁ বৰা ছাৰ্ভিচত। ইয়াত তিনিখনমান শ্ব'ৰুম একেলগে আছে, কেৰেটলেণ্ড, কল্যাণ আৰু ব্লু ষ্টন চব একেলগে আছে। চ' ফাৰ্ষ্ট আমি কেৰেটলেণ্ডত গ'লোঁ আৰু এয়া আমি ডায়মণ্ড ৰিং চোৱা আৰম্ভ কৰিলোঁ। বহুত ধুনীয়া ডিজাইনছবোৰ আছিলে, বহুত ধুনীয়া কালেকশ্যন আছিলে। আৰু এইটো ৰিংটো মোৰ বহুত ভাল লাগিছিলে, তাত যিমান চাইছিলোঁ তাৰে ভিতৰত মোৰ এইটো ৰিংটো বহুত ভাল লাগিছিলে আৰু এইটো চাইছিলোঁ তাৰ কাৰণে। চ' তাক মই এইটো ট্ৰাই কৰি চাব দিলোঁ, বাট তাৰ ৰিংটো ইমান এটা ভাল নালাগিল মোৰ, সেইবাবে এবাৰ বেলেগত গৈ চাওঁ কেনেকুৱা কি পাওঁ। চ' সেইকাৰণে আমি আহিলোঁ কল্যাণত। আৰু ফাৰ্ষ্ট তাৰ ৰিং চোৱাৰে আমি ষ্টাৰ্ট কৰিলোঁ। চ' মোৰ গৈয়ে এইটো ৰিংটো বহুত পচন্দ লাগিছিলে আৰু বহুত অপশ্যন আছিলে, ঢেৰ অপশ্যন আছিলে, এইবোৰ চাব পাৰে আপোনালোকে, অলপ বেছি ডাঙৰ হয়। চ' আমি এইবিলাক নল'লোঁ, মোৰ বাছ সেইটো ৰিংটোৱে বহুত ভাল লাগিলে। এইবাৰ মই নিজৰ বাবে ৰিং চালোঁ, বাট ইয়াৰে প্ৰাইচবোৰৰ লগত মোৰ নিমিলিলে। চ' মোৰ কেইটামান ভাল লাগিছিলে, বাট প্ৰাইচটো অলপ বেছি হোৱাৰ বাবে আমি নল'লোঁ। এতিয়া ভাবিছোঁ আমি এবাৰ তনিষ্কত গৈ চাওঁ, সেইবাবে আমি তনিষ্কৰ বাবে আহিলোঁ। এতিয়া আমি তনিষ্ক গৈ আছোঁ। আমি তনিষ্কত বহুত ৰিং চালোঁ, বাট মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। বাট ইয়াতো মোৰ একো পচন্দ নালাগিল। ৰিজনটো কেলৈ জানেনে? এইটো হৈছে ৰিজনটো। এই ৰিংটো মই কল্যাণ জুৱেলাৰ্ছত চাই গৈছিলোঁ, বাট এই ৰিংটোৰ প্ৰাইচটো বহুত বেছি হোৱাৰ বাবে মই থৈ গৈছিলোঁ, কিন্তু মোৰ মনটোৱে নামানিল। মোৰ মানে চকুত এই ৰিংটোৱে ভাহি থাকিলে। চ' আমি আকৌ আহিলোঁ কল্যাণত এই ৰিংটো ল'বলৈ, আৰু যিহেতু মোৰ ৰিংটো ইয়াৰ পৰা ল'ম, তো তাৰ ৰিংটো ইয়াৰ পৰাই ল'ব লাগিব। চ' আমি বহুত বিচাৰি মেলি তাৰটোও ল'লোঁ আৰু ফাইনেলি আমি বিলিং এণ্ড অল কৰিলোঁ। তাৰপিছত এওঁলোকে এই ধুনীয়া দুটা ব্লু বক্সত আমাৰ ৰিং দুটা পেক কৰি দিলে। এয়া চাওক, আৰু মোক দেখুৱাই দিছে কেনেকুৱা লাগিছে বাৰু, আপোনালোকে ক'বই ৰিং দুটা। এইটো হৈছে মোৰটো আৰু এইটো হৈছে তাৰ বাবে। চ' এয়া আমি লৈ এতিয়া ঘৰলৈকে যাওঁ। ফাইনেলি আমি আমাৰ ৰিং ল'লোঁ আৰু এতিয়া ঘৰলৈকে গৈ আছোঁ। আজি গোটেই দিনটো আমি বহুত শ্ব'ৰুমত ঘূৰিলোঁ, বিচাৰিয়ে পোৱা নাছিলোঁ, বাট ফাইনেলি পালোঁ। আমাৰ একদম পচন্দৰ ৰিং আমি পাই গ'লোঁ, আৰু অকণমান স্লাইটলি অভাৰ বাজেট হ'ল আমাৰ, বাট ষ্টিল আৰু ইটছ ৱৰ্থ ইট। উই লাভড ইট ছ' মাছ। আমাৰ বহুত পচন্দ হৈছে। বাই বাই, থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ।